Hello friends, Bezura Digital YouTube channel লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিছো। আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু বুলি ক'বলৈ হলে চাও কি হয় ইয়া যে বৰফৰ মাজত আমাৰ যিবিলাক ডিজেল গাড়ী আছে ষ্টাৰ্ট হলে কেনেকুৱা ধৰণৰ হয় দেখিবলৈ হেয়াই চাও। এটো একচুয়ালি মোৰ নিজে শুট কৰা ভিডিও নহয়, এটো আননন সোৰ্সৰ পৰা লোৱা হৈছে। চাওচোন কেনেকুৱা কে ষ্টাৰ্ট হয় আৰু কেনেকৈ ধোঁৱা ওলাই বা কি ধৰণৰ সমস্যা হ'ব পাৰে চাও।
ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব নিশ্চয় ভিডিঅ'টোৰ একেবাৰে তললৈ গৈ যিটো কমেণ্ট বক্স আছে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় মোক জনাব ভিডিঅ'টো চাই কেনে পালে ধন্যবাদ